নমস্কাৰ, মই মহম্মদ মনহিৰা। আপোনালোকে চাই আছে ৱাছিম ক্ৰিয়েশ্যন। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ উত্থানৰ পৰা জালিয়ানাবাগ হত্যাকাণ্ড। এই সমগ্ৰ সময়খিনি এই এটা ভিডিঅ'ৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত। মহাত্মা গান্ধীয়ে 1888 চনত তেওঁ আইন অধ্যয়ন কৰিবলৈ কাৰণে লণ্ডনলৈ যায়। 1891 চনত বেৰিষ্টাৰ হয়। 1892 চনত তেখেত ভাৰতবৰ্ষলৈ ঘূৰি আহে আৰু ৰাজকোট আৰু বোম্বাইত কিছুদিন ওকালতি কৰি 1893 চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ পেছাধাৰীভাৱে ওকালতি কৰিবলৈ গুচি যায়। তাত গৈ তেখেতে বৰ্ণ বৈষম্যৰ ভাৱ দেখি আচৰিত হৈ যায় আৰু এই বৰ্ণ বৈষম্যৰ বিৰুদ্ধে এটা আন্দোলন আৰম্ভ কৰে। তাতে তেওঁ ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটা অনুষ্ঠান গঢ়ি তোলে আৰু লগতে ইণ্ডিয়ান অপিনিয়ন নামৰ এক কাকত উলিয়ায়। এই আন্দোলনৰ পাছতেই সত্যাগ্ৰহ আন্দোলন হিচাপে জনপ্ৰিয় হৈ পৰে। সত্যাগ্ৰহ শব্দটো মহাত্মা গান্ধীয়ে প্ৰথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল। 1915 চনত তেওঁ ভাৰতলৈ ঘূৰি আহে। 1917 পৰা 18 চনত বিহাৰ, গুজৰাট আৰু আহমেদাবাদত 3টা বিষয় মীমাংসাৰ লগত তেখেত জড়িত হৈ পৰে আৰু এই কাৰ্যৰ জৰিয়তে গোটেই ভাৰতবৰ্ষতে তেখেতৰ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰে। ৰাওলাট আইন 1917 চনত ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল চেমছফৰ্ডে ন্যায় দি ছিডনী ৰাওলাটৰ নেতৃত্বত বিদ্ৰোহীসকলৰ কাৰ্যকলাপ লক্ষ্য কৰিবৰ কাৰণে এটা কমিটি বনাই দিয়ে আৰু এই কমিটিয়ে 1919 চনত এখন আইন পাছ কৰে আৰু এই আইনৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ যিকোনো মানুহক বিনা বিচাৰে কাৰাগাৰলৈ নিক্ষেপ কৰিব পাৰিছিল আৰু এই আইনকে ৰাওলাট এক্ট বুলি কোৱা হয়। এই আইনৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ তীব্ৰ প্ৰতিবাদ গঢ়ি উঠে আৰু সত্যাগ্ৰহ বা অহিংসা আন্দোলন। ৰাওলাট আইনৰ প্ৰতিবাদত মহাত্মা গান্ধীয়ে 1919 চনত এই আন্দোলন আৰম্ভ কৰে। গান্ধীৰ মতে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন। 1919 চনৰ 6 এপ্ৰিলত হৰতালৰ জৰিয়তে এই আন্দোলন আৰম্ভ হয়। এই আন্দোলনে গান্ধীক এজন অতি সম্ভাৱনাপূৰ্ণ নেতাৰূপে প্ৰতিষ্ঠা কৰে। গান্ধীক গ্ৰেপ্তাৰ কৰা হয় আৰু লগে লগে এৰি দিয়ে। চৰকাৰে এই আন্দোলন কঠোৰ হাতেৰে দমন কৰে। জালিয়ানাবাগ হত্যাকাণ্ড 1919 চনৰ 13 এপ্ৰিলৰ দিনা এই হত্যাকাণ্ড আৰম্ভ হৈছিল। এই আন্দোলনে পাঞ্জাৱত অধিক বিস্তাৰ লাভ কৰে। 10 এপ্ৰিলত ডক্টৰ সত্যপাল আৰু ডক্টৰ কিছলুক নামৰ নেতাক গ্ৰেপ্তাৰ কৰে। ইয়াৰ প্ৰতিবাদত 13 এপ্ৰিলত অমৃতসৰৰ জালিয়ানাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল। তেতিয়া জেনেৰেল ডায়াৰে উক্ত সভাখন অনুষ্ঠিত কৰাৰ সময়ত কোনো বাধা নিদি যেতিয়া সভা অনুষ্ঠিত হৈছিল, তেতিয়া এই সভাৰ প্ৰৱেশদ্বাৰ আছিল মাত্ৰ এটা আৰু এই প্ৰৱেশদ্বাৰত সশস্ত্ৰ বাহিনীৰে অৱৰোধ কৰি নিৰস্ত্ৰ অসহায় লোকসকলৰ ওপৰত নিৰ্দয়ভাৱে গুলী চালনা কৰিছিল আৰু এই গুলীচালনাত শ লোকৰ মৃত্যু হৈছিল। ইয়াকে জালিয়ানাবাগ হত্যাকাণ্ড বুলি কোৱা হয়। এই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি বৰ্জন কৰিছিল। ধন্যবাদ বন্ধু বান্ধৱীসকল। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।